ৰাইজসকল মোৰ হাই কামাণ্ডাৰক মই মোৰ গামোচা দি মৰমৰ তেওঁক শুভেচ্ছা কৰিলোঁ। নমস্কাৰ নমস্কাৰ। আৰে মানে আমাৰ এইটো সভাপতি আছে হয় হ'লেও মানে তেওঁ মানে মোক সন্মান কৰিছে। আজি আপোনাক মাজত আহিছোঁ। আপুনি মানে চাওক না, আপুনি এইটো মোৰ এইটো আপুনি অলপ সময় লৈ থাকক না। আচ্ছা আচ্ছা এতিয়া মই ভাষণ প্ৰদান কৰিম আৰু আচ্ছা ৰাইজসকল, আমি আজি চুৱাগো ফাটি ফালৰ পৰা আহিছোঁ। আমি আপোনালোকক কিছু কথা জনাম আহিছোঁ। অসমটো হৈছে কি আমাৰ কেই প্ৰকাৰৰ আছে আপোনালোক কওকচোন। অসম বহুত প্ৰকাৰৰ হৈ গ'ল। প্ৰথমটো আছিলে সোণৰ অসম। সোণৰ অসম যেতিয়াতো সোণৰ অসম আছিল নহয়, তেতিয়াতো আমাৰ একদম আমাৰ ভক্তিপূৰ্ণ মানুহ শ্ৰীমন্ত শংকৰদেৱ আছিল, জ্যোতিপ্ৰসাদ আগৰৱালা আছিল, বিষ্ণুৰাভা আছিল, ভূপেন হাজৰিকা আছে, আকৌ জুবিন গাৰ্গটো আছে। তাতো অসমটো আৰু বেলেগ হৈ গৈছিল। সোণৰ অসম আছিল। সোণৰ অসমটোতো পিছততো মানে এনেকুৱা অসম হৈ গ'ল, মানে জাতিৰ অসম আহিল, মাটিৰ অসম আহিল, আকৌ ভেটিৰ অসম আহিল। বহুত প্ৰকাৰ জাতিৰ অসম, মাটিৰ অসম আৰু ভেটিৰ অসম। এতিয়া মানে কি হৈছে কি জাতিৰ অসমটো এনেকুৱা হ'ল, জাতিৰ অসমটোতো নিটিকিল। মানে জাতিটো মানে এইটো অসমটো মানে গণ্ডগোল হৈ গ'ল। তাৰপিছত মাটিৰ অসমটো কি, মাটিৰ অসমটোতো আমি মানে তো ডাঙৰ মানুহবিলাক অসমত দেখিছে মাটিবিলাকতো আমিতো ৰাখিব লাগিব। আমি আমাৰ হাতত মাটি যদি নাৰাখিম তো অসমটো নাইকিয়া হ'ব। সেইকাৰণে আমি নিজে যিমান পাৰিছোঁ মাটিবিলাক ৰাখিছোঁ, মাটিৰ অসম কৰিছোঁ। তাৰপিছত এইটো ভেটিটো আমি ৰাখিছোঁ, বেলেগত ভেটি উঠাই দিছোঁ। আমি নিজেতো ভেটিটো কিমান ডাঙৰ মজবুত কৰিছোঁ। সেইটো হ'ল ভেটিৰ অসম, মাটি। আকৌ জাতিটো আমাৰ থাকিব নাথাকিব সেইটোতো মতলবটো নহয়ও। মানে এইটো জাতিটোৰ কাৰণে নহয়, বেছি মানে এই যে একটা শব্দ আছে এই যে খিলঞ্জীয়া কি কয়, সেই শব্দটো মানে চব মানে গণ্ডগোল লগাই দিওঁ। আমি মানে কি নহয়, আমিতো সব মানুহ গোটাই মই খিলঞ্জীয়াটোক তাত ৰাখিবলৈ নহ'ব। সব মানুহ গোটাই মানে একদম খিচিৰি অসম কৰিম ভাবিছোঁ। সকলোবিলাক থাকিব তাত। খিচিৰি অসম হ'ব। তাত মানে আমাৰ খিলঞ্জীয়া মানুহবিলাকে বেছি দপদপনি কৰিব নোৱাৰিব, কৰিব নিদিমতো। আমাৰ তাত দপদপনি বেলেগৰ মানুহ, আমি বাহিৰৰ পৰা মানুহ আমদানি কৰি আনিম আমাৰ খিচিৰি অসমত আমদানি কৰি আনিম। সিহঁতে মানে কি কৰিব, সিহঁতে আঙুলি মূৰত আমাক নচুৱাব পাৰিবতো। সিহঁতে নচুৱাব পাৰিব। আগতে কি আছিলে, আগতে এই যে হাতৰা পাৰ্টিয়ে কি কৰিছিলে, মিয়া বাংলাদেশী বিলাক আনি পেলাই অসমক ঘৰৰ ভিতৰত সোমাই দিলে। এতিয়া কিমানটো একদম অসমৰ ভিতৰত সোমাৰ কাৰণে সেইটো বাংলাদেশী অসম হৈছিলে। তাৰপিছত কি হ'ল, এতিয়া মানে আকৌ এই হিন্দু বাংলাদেশী হিন্দু বাংলাদেশী আকৌ এইবিলাক কি হিন্দু অনা অসমীয়া এইটো বেলেগ জেগাৰ পৰা আহিব, আহি পেলাই ইয়াতে বেপাৰ কৰিব, তাৰপিছত অসমত লুটিব। সেইবিলাক মানে অসম কৰিল। সেই গোটেই অসমখনক আমি খিচিৰি অসম কৰিম। সেইটো কাৰণে আমি চুৱাগো পাৰ্টি আমি আগবাঢ়ি আহিছোঁ। আৰু আমি এটা কথাত বিশেষ গুৰুত্ব দিছোঁ। এতিয়া হ'ল কি আমাৰ কলিযুগটো শেষ হৈ গৈছোঁ। শেষে বুলি ধৰক না, কলিযুগটো শেষ হৈছে কাৰণে আমি একটা কথা ভাবিছোঁ, মানে এতিয়াতো লাহে লাহে কি হৈছে, মহিলা যুগ চলি আছো। মহিলা যুগত মানে মহিলাটোৱে হ'ল আমাৰ ৰাজনীতিৰ মূল ভেটি। এতিয়া বৰ্তমান ৰাজনীতি বিলাকত কৰিবলৈতো মহিলাবিলাক লাগিব। ভেটিটো ৰাখিব লাগিব। সেইকাৰণে এতিয়া মানে ভেটিৰ অসমটো থাকি গ'ল। ভেটিৰ অসমৰ লগত মানে মহিলাখিনি থাকি গ'ল। মহিলা যুগ যেতিয়া মহিলা অসম আৰু ভেটি অসম মিলাই মানে খিচিৰি অসম কৰিম। সেইকাৰণে আমি মহিলাৰ কাৰণে ইমান চিন্তা কৰিছোঁ। মহিলাসকল থাকিলে মানে কি হ'ব, কামবিলাক সোনকালে হয়। সেইকাৰণে মহিলাসকলৰ নামত নাচনি আঁচনিটো কৰিছোঁ। সেইটো নাচনি আঁচনিটোৱে কি কৰিব, ৰাইজসকল নাচনি আঁচনিটোৱে কি কৰিব, মহিলাসকলে নিজে নাচিব লাগিব,
ঘৰত সকলো মানুহক নচুৱাব লাগিব সমাজত মানুহক নচুৱাব লাগিব মানে সেই নচুৱাব পাৰিলেহে এটা আমাৰ ভেটিটো ৰাখিব সেইটোৱে কথা মুঠতে আমাৰ অসমখন শান্তিত থাকিব লাগিব শান্তিত থাকিব লাগিব শান্তিৰ মাজত অশান্তি হ'ব লাগে শান্তিৰ মাজত অশান্তি হ'ব লাগে সেইকাৰণে নাৰীসকলক আমি সুবিধাটো দিয়াৰ কাৰণ সেইটোৱে শান্তিৰ মাজত অশান্তি হ'ব কাৰণে কি কৰিব লাগিব আমি মানে কাম কৰিব লাগিব আমি চাওক না আমি ইমানটো কাম কৰিছোঁ অসমত মানে যিমান ডাঙৰ ডাঙৰ উদ্যোগ আছে সৰু উদ্যোগ আছে আমি অসমৰ উন্নতিৰ কাৰণে বিক্ৰী কৰিছোঁ বিক্ৰী কৰি আমি অসমটোক মানে ডাঙৰ বিচাৰিছোঁ উজ্বলাবলৈ বিচাৰিছোঁ কিন্তু সেই খেলঞ্জিয়াবিলাক নহয় একদম চকু চৰাবিলাক আমাক মানে দেখিলে একদম কিবা কিবি ক'ব বেয়া পায় আৰু সেইকাৰণে আমিতো এনেকৈ ভাবিছোঁ সেই খেলঞ্জিয়াবিলাকক নহয় আমিতো পাৰিলেতো নিষিদ্ধ কৰি দিব লাগে সেইটোৱে ক'লোঁ আপোনালোকে আমাক চোৱা পাৰি আমাৰ উন্নয়নমূলক কথাবিলাক শুনি ভাল পাব চাগে দেশত এনে পৰিস্থিতি হৈ আছে কাৰণে আমি আপোনালোকৰ ওচৰত আহিছোঁ আমি আপোনালোকক আহ্বান জনাইছোঁ যে চোৱা মাৰিক আপোনালোকে জয়যুক্ত কৰি অসমখন মানে আমাৰ ভেটিটো আৰু জিলিকাই ৰাখিব সেয়াকে ক'লোঁ নমস্কাৰ বৰা ডাঙৰীয়াও আজি মোৰ লগত আহিছে আৰু আমি দুইজনে মিলি অসমখন গঢ়িম আৰু দেই সেয়া আৰু এয়াই আপোনালোকক ক'লোঁ জয় চুৱাখা পাৰ্টি জয় জয় চুৱাখা পাৰ্টি জয়